কাৰণে কিবা এটা অধীৰ অপেক্ষাত ৰৈ থাকোঁ এটা ভাল কৰ্মৰ বাবে। নমস্কাৰ। আজি যোৰহাট বাণিজ্য মেলাত উপস্থিত থকা সদৌতিলৈ মোৰ আন্তৰিক অভিনন্দন তথা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। যিহেতু আগন্তুক ৰাস আহি আছে, ৰাসৰ বতৰ, ৰাস যিহেতু কৃষ্ণৰ প্ৰেমমূলক ভক্তি হয়, সেই গতিকে মই প্ৰেমৰ ওপৰত এটি মোৰ কবিতা প্ৰকাশ আবৃত্তি কৰিবলৈ লৈছোঁ। এই কবিতাটি দৈনিক জনমভূমিত ইতিমধ্যে প্ৰকাশ কৰি গৈছে আৰু যিহেতু ৰাসৰ বতৰ সেইটো কাৰণে মই এটা ভগৱানৰ লৈ পেলাই এটা কবিতা প্ৰথমে আবৃত্তি কৰিব বিচাৰোঁ। কবিতাৰ শিৰোনাম ঈশ্বৰ। ঈশ্বৰ, ঈশ্বৰ, ঈশ্বৰ তুমি ক'ত আছা? ক'ত আছা ঈশ্বৰ? ঈশ্বৰ তুমি হৃদয়ৰ দুৱাৰ দলিত যেন নিশব্দ নীৰৱে থিয় হৈ আছা। আবেগৰ ধ্বনিয়ে যেতিয়া মোৰ মনৰ কোঠালিত উশৃংখলতাৰ সৃষ্টি কৰে, তেতিয়া তুমিয়ে যেন সহায়ৰ হাত আগবঢ়োৱা। তুমিয়ে মোৰ বিশ্বাস, তুমিয়ে মোৰ আশ্বাস।